আজি ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ দেই। মানে ৰাতি ভাত সাজ বনাই আছোঁ। আপোনালোকে চাগে ভাবিছে ন ইমান গৰম জুইত বনাইছে। আচলতে আমাৰ জুইত বনাই অভ্যাস হ'ল। গেছ আছে যদিও আমি প্ৰায়ভাগ কাম জুইতে ব্যৱহাৰ কৰোঁ। চাহকণহে গেছত দিওঁ। কেলৈ কৈছোঁ, গেছৰ যিহে দাম আৰু কি হয়, আমিতো চাকৰি কৰা নহয় ন, আমি হাজিৰা কৰা। হাজিৰা টকাকেইটা আমি গেছ চিলিণ্ডাৰটো ভৰাবলৈ যাওঁতে কিমানখিনি কষ্ট কৰিবলগীয়া হয়। নাখাই নবহিলেও গেছটো ভৰাওঁ কিয়, এই কোনোবা এজন মানুহ ধৰক আলহী এজন আহিছিলে দিনত, সোনকালে পটকনে চাহকণ দিব লগা হয়। জুই ধৰি কিনি দিয়ালে মানুহজন যাবই হয়। আৰু আজিকালি মানুহ ধৰক কমকৈ আহিবলৈ আহে যদিও 1 মিনিট বা 2 মিনিট সময়ৰ কাৰণেহে বহে। সেই 1 মিনিট 2 মিনিট সময় কি চাহকণ হৈ যায়। যদি জুইত বনাওঁ বহুত সময় লাগে, সেইবাবেহে দেই। আচলতে গেছ নথকা নহয়। এইফালে দেখিছেনে কিমান জুইৰ কাষত যে মই ভাত বনাইছোঁ। আপোনালোকৰ বাৰু দেখি কেনেকুৱা লাগিছে বাৰু? আপোনালোকে বাৰু পাৰিবনে জুইত ভাত বনাবলৈ?